মোৰ আকৌ নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ফ্ৰেণ্ডছ সকলোৱে ভাল। আৰু আজি ভিডিঅ'টো ক্লিক কৰিলে যেতিয়া একেবাৰে শেষলৈকে চাই থাকিব। আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ আপোনালোকে থাম্বনেইল দেখি তাই আজি ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখিছে আমি ক'ৰ মানে বিকাশ ভাই মই আৰু ক'ত আছোঁহি। আমি আছোঁহি বৰ্তমান এতিয়া ENDৰ মাজত। আজি আমি বিচাৰি আহিছোঁ আপোনাৰ ভেদাইলতা কি কাৰণে ENDৰ ওপৰত দেখিছে কিমান মানে জংঘল ইমান নাইকিয়া। এই জেগাখন আপোনালোকক নিশ্চয় দেখুৱাইছিলোঁ আৰু দেখিছে কি ধুনীয়া এটা ভিউ আহি আছে। আপোনালোকক কৈছিলোঁ মই যে ভাল এটা সেউজীয়া হ'ব হ'লে আপোনালোকক দেখুৱামি। আৰু আজি উপস্থিত আছোঁহি আমি ইয়াৰ ওপৰতে। আপুনি দেখিছে ইয়াত মানে সেউজীয়া হৈ আছে, পূৰা সেউজীয়া হৈ আছে। মাজুলী বিকাশ ভাইৰ লগত আহিছোঁ মানে কি মাজুলী বিকাশৰ লগত আহিছিলোঁ। নেক্সট টাইম মানে মোৰ আৰু এটা বিকাশৰ লগত আহিছিলোঁ। সেইটো বিকাশ মাজুলী বিকাশ নহয়, এইজন ইউটিউবাৰ বিকাশ হয়। সেইজন হ'ল মানে ইনষ্টাগ্ৰামৰ বিকাশ। সেইকাৰণে কৈছোঁ। আৰু ভিডিঅ'টো আপোনালোকে কি কাৰণে মানে ভেদাইলতা বিচাৰি আহিছোঁ চাই থাকিব। মানে গাঁৱলীয়া বস্তু খালে কি কি ভাই কি হয় ভাই কি হয় টাকদাৰ হয়নে নহয় আৰু খেতি মানে বিশেষকৈ পূৰা হৈ গ'ল। আৰু এইফালে দেখিছে আমাৰ মাটিডৰাত গোটেই জেওৰা মানে দি দিলে যেনেকৈ গৰু ছাগলীৰ পৰা নাথাকে। আৰু এইফালে দেখিছে একদম পূৰা একদম সেউজীয়া পৰিৱেশ একদম বিন্দাছ। আৰু ভিডিঅ'টো মানে কিমান দীঘল হয় নাজানো। আৰু ভিডিঅ'টো আজি ভাই কিমান দীঘল হ'ব মই মানে ধৰিব পৰা নাই মানে এটা প্ৰকাণ্ডৰ মাথাইৰ ওপৰত আছোঁ। আৰু আজি মই আহিছোঁ আপোনাৰ ভেদাইলতা বিচাৰি। আৰু মোৰ লগত আছে বিখ্যাত মানে মাজুলী বিকাশ আছে। আৰু আমাৰ মাজুলী বিকাশ মই আজি আহিলোঁ মাজুলী বিকাশ আৰু মই আহিছোঁ আজি ভেদাইলতা বিচাৰি। আৰু ভেদাইলতা কি কাৰণে নিবলৈ আহিছোঁ আপোনালোকক জনাই থাকিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু মোৰ ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি বেল আইকনটো প্ৰেছ কৰি অলত এতিয়াই ক্লিক নকৰিব, বাট ছাবস্ক্ৰাইবো নকৰিব, কমেণ্টো নকৰিব। ভিডিঅ'টো চাই লওক। পোনপ্ৰথমে ভিডিঅ'টো চাই লৈ কমেণ্ট কৰিব। মানে ভিডিঅ'টো আজি দৰৱত বনাইছোঁ। আমি দৰৱত বনাইছোঁ মানে আপোনালোকৰ পেট চফা হ'ব। মানে কি কাৰণে পিঠা চিঠা আজি আমি লোকেল ডাক্তৰ আপোনালোকক কৈছিলোঁ ইয়াত দেখিছে কি মানে আপোনালোকক দেখুৱাওঁতে ইয়াত পানী আছিলে আৰু পানী শুকাইছে যেনেকৈ বাৰিষা চিজিল গৈছে। আৰু আমি ইয়াৰ পৰা আপোনাৰ আজি ভেদাইলতা ছিঙিম। ভেদাইলতা ছিঙি পেলাই আপোনালোকক আমি কি কৰিম, কি কাৰণে ভেদাইলতা ছিঙিবলৈ আহিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। শেষলৈকে ভিডিঅ'টো চালেহে গম পাব, স্কিপ নকৰিব। আৰু দেখিছে এইটো হ'ল ENDৰ ওপৰৰ পৰা আমি মানে শ্বুট কৰোঁ। মানে তলত যাবৰ কাৰণে গোটেই পানী বোকা গোটেই সোপা আছে। আৰু এইফালেও আছে। আৰু যেনেকৈ মানে মাজুলীৰ মানে এই জেগাকণত যদি আমাৰ পানী হৈ আহি ছিগি যায় তেনেহ'লে এই গোটেই গাঁওখন ডুবি যাব। ব্লেক আহিছে, গোটেই গাঁওখন ডুবি যাব, গোটেই খেতি বাতি লোকচান হৈ যাব। তাৰ বাবে আমাৰ এই ENDটোৰ আমাৰ ৰক্ষা দি থাকে। আৰু মাজুলী ভাই একদম পূৰা বিন্দাছ দাঁতলীয়া হাঁহি আছে। আৰু কথাটো কি হ'ল গাইজ, মোৰ BMW খন অকণমান প্ৰব্লেম হ'ল। সেইকাৰণে আজি বিকাশ ভাইভাগৰ বলেৰো পিক আপখনতে মই আহিলোঁ। আৰু মোক বিকাশ ভাই পিক আপ কৰিলে। সেইকাৰণে আজি আমি ইয়াৰ পৰা একদম ষ্টাৰ্টিং কৰিছোঁ। আৰু দেখিছে কি ধুনীয়া মানে এটা ভিউ আহি আছে। আপোনালোকেও আহিব, লোকেশ্যনটো বহুত ভাল। আৰু ইয়াত আমি খানা চানা খাবলৈ আহোঁ। আৰু দেখুৱাইছিলোঁ আপোনালোকক এই জংঘলৰ মাজত আমি ভিডিঅ' বনাওঁতে দেখুৱাইছিলোঁ। নিশ্চয় কৈছিলোঁ মই আকৌ নেক্সট এটা ব্লগত আপোনালোকৰ আমাৰ এই সেউজীয়া পৰিৱেশটো দেখুৱাম বুলি। আৰু আপোনালোকে দেখিছে নিশ্চয় কি ধুনীয়া। কৈছিলোঁ আপোনালোকক মোৰ ব্লগত মাজুলী বিকাশৰ ঘৰ এইফালে আছিলে। আৰু ইয়াৰ মাজত উপস্থিত হ'ল মাজুলী বিকাশ। আৰু মাজুলী বিকাশে আজি আমাৰ ইয়াত ভেদাইলতাৰ বিচাৰি মানে ভেদাইলতা আপোনালোকে কি কাৰণে বিচাৰি আহিছে আমাৰ ভায়ে ক'ব। ভাই কৈ দিয়া। আমি ভেদাইলতা বিচাৰি बहुत तेज हो रहा है। যিহে নেকি আমি গাঁৱলীয়া ল'ৰা আৰু আমি গাঁৱলীয়া মানে শাক পাচলি খাই ভাল পাওঁ। আৰু গাঁৱলীয়া শাক পাচলি খালে ধৰক তাকত থাকে। আৰু গাঁৱলীয়া শাক পাচলিত আপোনাৰ ভিটামিন থাকে। আৰু ভেদাইলতা মানে গোটেই গাই বাই লগাই ল'লে। আৰু দেখিছে মানে কষ্টটো হৈছে নে লাজ লাগিছে আৰু মানে
আমাৰ ইয়াত বহুতো বিভিন্ন লোকেল বস্তু পোৱা যায় আৰু যিহে নেকি গোটেই গাঁৱত দেখিছে আপোনালোকৰ ভিউটো দেখিয়ে গম পাইছে এখন গাঁৱত বহুতো ভাল বস্তু থাকে আৰু বহুতো ভাল মানে গাঁৱলীয়া বস্তু খাব হ'লে মানে আমি এতিয়া যাওঁ মানে बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ এতিয়া মানে বিকাশ ভাই এটা ডিৰেকশ্যন দিব আপোনালোকৰ মোৰ ভিডিঅ' যোগেদিও দেখা পাব আৰু বিকাশ ভাই ভিডিঅ' যোগেদি দেখা পাব বিকাশ ভাই এটা মানে ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছে মানে ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনালোকে বিকাশ ভাই আৰু মোৰ দেখিবই আপোনালোকে কেমেৰাত আৰু মানে ভিডিঅ'ত দেখা পাবই ব'লক তেনেহ'লে বিকাশ ভাই ডিৰেকশ্যনটো আমি শুনো কি বুলি ক'ম এতিয়া মই যোনটো মানে ভিডিঅ' বনাবলৈ আহিছোঁ সেই ভিডিঅ'টো একো ভিউজ নাহে ভিউজটো বাদ দিওঁ মানুহে নাচায় কিন্তু চাবলৈ গ'লে আমি তাৰ পৰাই জীয়াই আছোঁ ক'বলৈ গ'লে আমি খেতিত আহিছোঁ ধান খেতিত আহিছোঁ আহিছোঁ সেই খেতি মানে সেই খেতিৰ পৰা আমি সেয়া চাউল খাই মানে ভাত খাই মেলি আমি জীয়াই আছোঁ কিন্তু তাৰ প্ৰতি ইম্পৰ্টেণ্টেই নাই মানুহৰ সেইবিলাক একো নাচায় খেতি আৰু গুৰুত্বই নাই কিন্তু একচুৱেলি এটাই কথা কওঁ খেতিয়কক সন্মান কৰক তাৰপাছত বেলেগক কৰক খেতিয়কক সন্মান কৰক আপুনি চাওক আপুনি যদি কিবা এটা ভাল বস্তু এতিয়া আপুনি ঘৰত কিবা য'ত ত'ত কিবা কিবি খাইছে আপুনি ফাষ্ট ফুড খাইছে কিবা খাইছে য'ত ত'ত আপোনাৰ পইচাত খাইছে মই ক'বলৈ যাওঁ আপোনাৰ পইচা খাইছে কিন্তু সেয়া আপুনি ক'ৰ পৰা খাইছে খেতিয়কজনে কৰিছিলে কি আপুনি খাবলৈ পাইছে আপুনি পইচা দিছে কিন্তু খেতিয়কজনে কষ্ট কৰি এই কামটো কৰিছে ত' সেইটোৱে কথা বেছি ডাঙৰ কথা কোৱা নাই যোনটো মানে মোৰ মনত আহিছে মানে মনত ধৰিছে সেইটোৱে কৈছোঁ ত' বেয়া নাপাব কিবা যদি ভুল হয় ক্ষমা কৰিব ভাইকো কৰিব মোকো কৰিব বিকাশ ভাই আমাৰ আজি ভিডিঅ'ৰ যোগেদি বহুতো মানে ভাল কথা এটা কৰিলে যেনেকৈ আপোনালোকে খেতিয়কক মানে সন্মান কৰক যিমান পায় সিমান সন্মান কৰক আৰু আপোনালোকে নিশ্চয় যিসকল মানে খেতিয়ক আছে কমেণ্ট বক্সত জনাব আৰু খেতিয়কৰ ঘৰৰ ল'ৰা হয় খেতিয়ক মানে খেতি আছে মোৰ ইয়াতে কমেণ্ট বক্সত জনাব মানে বিকাশ ভাইৰ কাৰণে এটা লাইক দিব মোৰ চেনেলটোত আৰু মানে কি বিকাশ ভাই এটা মানে ইম্পৰ্টেণ্ট কথা ক'লে যেনেকৈ খেতিয়কৰ আপোনালোকে সন্মান কৰিব আৰু যিসকল আছে কমেণ্ট কৰি জনাব খেতিৰ কোনে আৰু কষ্টটো কেনেকুৱা হয় নিশ্চয় খেতিয়ককেইজনে গম পায় যিসকলে মানে খেতি নকৰে সেইসকলে গম নাপাব